আজিৰ দুপৰীয়া ভাত সাজ বনাবলৈ এইফালে লৈছোঁ বুট দাইল, মচুৰ দাইল আৰু মগু দাইল। এইখিনি অলপ সময় তিয়াই ৰাখিলোঁ। তাৰপিছত ভেন্দি আৰু কাচকলখিনি মই মিহি মিহিকৈ কাটি ল'লোঁ। দাইলখিনি ভালদৰে ধুই লৈ কুকাৰ এটাতে লৈ ল'লোঁ। তাতে দিছোঁ পানী, নিমখ, হালধি, ৰং জলকীয়া আৰু আগতে ভাজি ৰখা মাছৰ মূৰ 3ডোখৰ দি 3-4টামান হুইচেল আহিবৰ কাৰণে গেছত পাতি দিলোঁ। এইফালে ভেন্দিখিনিতো মই নিমখ, হালধি, বেচন, পিঠাগুড়ি এইখিনি দি ভালদৰে মিক্স কৰি ল'লোঁ। আৰু ভেন্দি ফ্ৰাই এই ৰেচিপিটো মই অলৰেডি আপলোড কৰা আছে, আপোনালোকে যদি চোৱা নাই তেনেহ'লে এবাৰ চাবগৈ পাৰে। আৰু কাচকলখিনিও মই ভাজি ল'লোঁ। এনেদৰে ভজা কাচকল আৰু ভেন্দি এইখিনি খাবলৈ খুব মচমচীয়া হয় আৰু খাই ভাল লাগে। একেখন কেৰাহীতে মই দিলোঁ পাঁচফোৰণ, পিঁয়াজ, জলকীয়া এটা দি যিখিনি বুট দাইল আৰু মাছৰ মূৰ বইল কৰি ৰাখিছিলোঁ সেইখিনি দি দিলোঁ। আৰু তাতে জিৰা, ধনিয়া, ৰং জলকীয়া আৰু আধা চামুচ আদা নহৰু পেষ্ট দি অলপ সময় উতলিবৰ কাৰণে ৰাখি দিলোঁ। আৰু এনেদৰে আজি দুপৰীয়া ভাত সাজ খালোঁ।